Hello friends, welcome back to my YouTube channel Sumki's vlog. আজি মই বন্ধুসকল আপোনালোকক দেখুৱাম বিৰিয়ানী বনাই। বলক ভিডিওটো ষ্টাৰ্ট কৰো আৰু আপোনালোকে হেকলৈ চাই থাকিব ভিডিওটো আৰু ভিডিওটো চাই কেনেকুৱা পালে মোক কমেন্ট কৰি জনাবলৈ নাপাহৰিব। এতিয়া মই লৈছো দুটা বাসমতি চাউলৰ পেকেট। এতিয়া চাউলখিনি ভালদৰে ধুই মেলি অলপ সময় তিয়াই থৈ দিম। সেইটো বৰ ধুনীয়া। এতিয়া মই মাংসখিনি ভালদৰে ধুই মেলি লৈছোঁ চাফাকৈ। তাৰ পিছত মই এতিয়া ইয়াত নহৰু আদা যিখিনি পেষ্ট আছে সেইখিনি ইয়াত অলপ দিম, গোটেই নিদিওঁ। তাৰপিছত আপোনাৰ মই এতিয়া ইয়াত হালধি দিছোঁ, তাৰপিছত পিঁয়াজখিনি দিছোঁ, তাৰপিছত মিঠাতেল, তাৰপিছত নিমখ দিছোঁ। এতিয়া মই ভালদৰে মাংসখিনি সানি ল'ম। এনেকৈ ভালদৰে সানি পেলাই মই এতিয়া মাংসখিনি অকণমান সময়ৰ কাৰণে আৰু 10 মিনিটমান সময়ৰ কাৰণে এনেকৈ থৈ দিম, মছলাখিনি যাতে মাংসখিনিত সোমাই যায় ভালদৰে, সেইটো কাৰণে। এতিয়া মই অলপ কুকাৰটো গৰম হ'ব দিছোঁ। তাৰপিছত এতিয়া মই মিঠাতেলখিনি ইয়াত দিছোঁ। আপোনালোকে এইটো জোখমতে দি দিব মিঠাতেল। তেলখিনি গৰম হৈছে, এতিয়া মই পাঁচফোৰণ দিছোঁ কেইটামান। তাৰপিছত মই অলপ জুইটো কমাই লৈছোঁ। এতিয়া মই ইয়াত আপোনাৰ কাটি থোৱা পিঁয়াজখিনি দিছোঁ। পিঁয়াজখিনি অকণমান অলপ মানে কি ব্ৰাউন কালাৰ টাইপৰ হ'লে ইয়াত মই নহৰু আদাখিনি পেষ্টখিনি দি দিম। পিঁয়াজখিনি অলপ ব্ৰাউন কালাৰ টাইপ হৈছে, এতিয়া মই ইয়াত নহৰু আদাৰ পেষ্টখিনি দি দিছোঁ। পিঁয়াজখিনি ৰঙা হৈছে, এতিয়া মই ইয়াত
মাংসখিনি অলপ মানে ভাজি ল'ব। তেতিয়া চাওকচোন মাংসটোৰ কালাৰটো ইমান ধুনীয়া আছে। মাংসটো অলপমান ভালদৰে যেতিয়া ফুটিব নহয় তেতিয়া মানে কি সেইখিনি ভাল হয় আৰু ফুটাৰ পিছত মই ইয়াত যিখিনি থৈ দিছোঁ চাউল দি পেলাই পানী দি পেলাই মই আপোনালোকক দেখাই যে আপোনালোকে চাই থাকক ভিডিঅ'টো। মই মাংসখিনিত বিৰিয়ানী মছলা দিয়া নাই, কাৰণ মই বিৰিয়ানী মছলাটো দিলে মই ইমান এটা ভাল নাপাওঁ খাই। মাংসখিনি জাষ্ট এনেই আমি নৰ্মেলি যিটো মছলা এনেই দিওঁ, ধৰি লওক জালুকীয়া কিবা সেইবোৰ দিছোঁ। তাত মই মাংসটো ভজা হ'ল, এতিয়া মই ইয়াত চাউলখিনি দি দিছোঁ। এতিয়া মই ইয়াত পানী এড কৰি দিছোঁ। যিহেতু চাউলখিনি তিয়াই থোৱা আছিলে সেইকাৰণে পানী মই ইয়াত বেছি নিদিওঁ, অকণমান দিম চাউলখিনিৰ সমানে সমানে। এতিয়া মই কুকাৰৰ ঢাকনিখন মাৰি এটা হুইচেল মাৰি দিম। এয়া চাওকচোন, দেখিবলৈ ইমান ধুনীয়া হৈছে, খাবলৈও ভাল। এনেদৰে বনাই চাবচোন, আপোনালোকে খাই যাবচোন কেনেকুৱা লাগে।